ফ্ৰেণ্ডছ আজি আমি কচুৰ কোমল পাতটো নিব আহিছোঁ আৰু ক'লা কচু নিব আহিছোঁ। আপোনালোকে খাই ভাল পায়নে? আজি কেনেকৈ বনাম আপোনালোকক ভিডিঅ'ত দেখুৱাই আছোঁ, চাই লওক। এতিয়া আমি কচুৰ পাতটো লৈ যাওঁ ঘৰত আৰু ৰান্ধিম, তেতিয়া আপোনালোকে বহুত ধুনীয়া কৰি চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। বাই বাই। বাই বাই। আজি এটা নিউ ভ্লগ বনাম। ভিডিঅ'টো হৈছে আমি এতিয়া পথাৰৰ ফালে যাম কচুৰ পাত আনিবলৈ। কোমল কচুৰ পাতটো যে আছে সেইটো আজি খাম। আজি আমি কচুৰ পাত নিব আহিছোঁ। এতিয়া আমি বিচাৰিম এইবিলাক। পথাৰৰ ফালে আহিছোঁ, চাই লওক আপোনালোকে। এতিয়া আমি ইয়াতে বিচাৰিম। আৰু এয়া মন্দিৰো আছে। এইটো আমাৰ গাঁৱৰ মন্দিৰ হয়, নামঘৰ। এয়া পুখুৰী। গতিকে বলক আমি এতিয়া কচুৰ পাত বিচাৰি আমি ফুৰিম। চিৰি কিনি ইয়াতে যাম। চাই লওক আপোনালোকে। এয়া কোমল পাতটো, এইটো এটা। মই খেলো। মন্দিৰটো চাওঁ এতিয়া। মন্দিৰটো চাই কিনে এয়া আমাৰ মন্দিৰ, আমাৰ গাঁৱৰ মন্দিৰ। মই ভিতৰলৈ নাযাওঁ, এনেই অলপমান যাম। এয়া আমাৰ গাঁৱৰ মন্দিৰ এইবোৰ। আৰু আমাৰ আইতাই সদায় ইয়াতলৈ আহে মুচিবলৈ, সাৰিবলৈ। কচু কাটি আছে লগত, সেইকাৰণে আমি ফুৰি আহোঁ। কচু কাটাটো পিছত চাম ব'লা। এইফালে ৰাস্তা আছে, ফুৰি আহোঁ। ভয় লাগে এইফালে দিবলৈ, গতিকে নাওমেণ্টি কৰি আহিম। এয়া চাওক আপোনালোকে, অলপ ফুৰি ভৰি নামি যাব। কি দৱা! এয়া গাঁৱৰ মন্দিৰ, ইয়াৰ পৰাই চাওক কি ধুনীয়া ধুনীয়া। আৰু ইয়াতে খাল আছে এটা, ইটো খাল আৰু এটা আছে। সেইটো খাল আপোনালোক দেখাও দিয়ক, যোৱা ৰাস্তাইদি। ইয়াতে ফটো উঠিব মজা হয়। মই এদিন আহিছিলোঁ, আহোঁতে সেনেকৈ ফটো বহুত বহি উঠিছোঁ। আৰু তাই বোলে আজি উঠে, তাই উঠিছোঁ, উঠা হ'ল। আৰু তাই উঠিব, এইবোৰ উঠিয়ে দিছোঁ। আৰু মই ভিডিঅ' কৰি আছোঁ। কচু কাটাত ব্যস্ত। বহুত ভাল পাইছে, তাই ভাল পায় নহয়, ময়ো ভাল পাওঁ, বহুত ভাল পাওঁ। ইমান লৈছে চোৱা, ঘৰৰ মানুহ মই
ঘৰৰ ফালে যাম গাড়ী আহিছে চাগে বলক বলক গাড়ী নাহোঁতে দাউৰি দাউৰিছে আমাৰ ৰাস্তা এয়া আমাৰ খেতিত আৰু ঘৰৰ বেঙেনা ঘৰৰ বেঙেনাও আছে ইয়াতে বহুত লাগিছে আমি ৰাস্তাটো পাৰ হ'ব লাগে এতিয়া যাম আৰু ৰান্ধা দেখাম আপোনালোকক বলক এয়া গাড়ী অহা নাই বলক 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 আহি পালোঁ আমি ঘৰ আহি পালোঁ এইটো আমাৰ ঘৰ আৰু ইয়াত ঘৰ কচুৰ পাতটো ধুই ল'লোঁ ধুনীয়াকৈ এয়া নহৰু এয়া জলকীয়া খাব লাগিব ইয়াৰ লগত বিলাহীও দিম অলপ অলপ কাটি কিনে কচুৰ পাতটো সৰু সৰুকৈ মিহি মিহি কৰি কুটিব লাগিব এয়া চাই লওঁ এতিয়া মই কচুৰ পাতটো কুটিম এই কচুৰ পাতটো ধুনীয়াকৈ কুটি ল'লোঁ সৰু সৰুকৈ এইটো টেঙা কুটিম এইটো টেঙাটো কাটি ল'লোঁ সৰু সৰুকৈ জলকীয়া দিম তাৰপিছত এতিয়া চাই থাকক কেনেকৈ বনাওঁ জলকীয়া কচুৰ পাত টেঙা নহৰু নিমখটো দিছোঁ বিলাহীটো পিছত দিম চাই লওক আপোনালোকে ধুনীয়া লাগিছে ন আমি এনে কটে জ্বলা বুলিয়ে কওঁ বহুত জ্বালা থাকে নে কিন্তু এইটোৰ নাম ভোট জলকীয়া জানো আমি এনেকৈ সানিব লাগিব মোৰ হাত পুৰি যাব সানি লৈছোঁ জলকীয়া হৈ গ'ল আমাৰ কচু বটা আপোনালোকে খাবনে আমাৰ কচু বটা লগতে দেখুৱাইছোঁ এয়া ঘৰত ৰোৱা ফুল এয়া অমিতাৰ গছ এয়া নৰসিংহৰ পুলি চাইডত এয়া তুলসীৰ পুলি নৰসিংহৰ পুলি অমিতাৰ পুলি খাবই নোৱাৰোঁ এই জলকীয়া লাগি আছে চাই লওক এইয়া এইটো ভেদাইলতাৰ পাত হয় লাগিছে আমাৰ ঘৰতে এটা বস্তু দেখুৱাই আছোঁ আপোনালোকক এয়া কটে জ্বালা ভোট জলকীয়া এয়া পকি আছে ভোট
জলকীয়া লাগিছে ঘৰত চাই লওক।